গুড মৰ্ণিং। কালি যে দিনটো বৰষুণ পেনপেনীয়া মানে কুঁৱলী ইমান বেয়া লাগিছে। এয়া যে দেখিছে মোৰ অকণমানি খেতিখিনি দুটামানহে খাবলৈ ধুনীয়াকৈ হৈ যায়। ইয়াতে অকণমানকৈ কৰিছোঁ আৰু ৰ'দ নাই, সেয়ে ভিতৰতে বাৰাণ্ডাত ৰছী বান্ধি মই কাপোৰবোৰ মেলি দিছোঁ আৰু দুবুৱে বতৰৰ লগত একেবাৰে মিলাই পূৰা শুইছে আৰু ময়ো ভাবিলোঁ সি শুই আছে, পিঠা দুটামান বনাওঁ, অফিচৰ পৰা আহি এওঁ গৰমে গৰমে খাবলৈ পাব। ঘৰৰ পৰা দি পঠিয়াইছিলে কোমল চাউলৰ পিঠাগুড়ি আৰু দুপু সেয়া উঠিলে, খোৱাৰ পৰা উঠি মোৰ লগত অকণমান ধেমালি কৰি আছে। খুব ভাল কৰিছে দেই সি। আৰু দুটাক আহিলে অফিচৰ পৰা চাহ দিলোঁ, খাই অকণমান বিচনাত পৰিছে আৰু দুবুৱে তাৰ কাপোৰ থোৱা চৰিয়াটো চাওকচোন মূৰত পিন্ধি ঘূৰি ফুৰিছে। আৰু এয়া কালি অনুষ্ঠিত হৈ যোৱা যোৰহাট এয়াৰফ'ৰ্চৰ এয়াৰ শ্ব' সূৰ্য কিৰণ আছিলে, মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। পেনপেনীয়া বতৰত জিভাইও ডিমাণ্ড কৰে মাংস খোৱাৰ, আৰু সেয়া মানুহজনে লৈ আহিছিলে লোকেল চিকেন। দিনত লেগ পিচৰ সৈতে ভাত খালোঁ আৰু ৰাতি পোলাও লোকেল চিকেন। সেয়াই আছিলে ভিডিঅ'টি।